আমেৰিকা যুক্তৰাষ্ট্ৰ না ইফালে কি পূবৰ ফালে আটলান্টিক তাকে কোৱা আটলান্টিক মহাসাগৰ ইফালে কি দিশ আছিল পূবে ভাই ফালে ফালে এটা কথা পূব ইফালে প্ৰশান্ত মহাসাগৰ আমি যিমানে এয়া প্ৰেক্টিস কৰিম সিমানে পাৰা হ'ম মেথখন আঁকিবলৈ মেক্সিকো ইফালে কি দিশ এফালে কি আমি এতিয়া আজি ভূ-প্ৰকৃতিৰ তিনিটা ভাগ ভাগালি কৰিলো তাৰে আজি আমি আপেলেচিয়ান উচ্চভূমিটো পঢ়িম আপেলেচিয়ান উচ্চভূমিৰ বিষয়ে পঢ়িম আপেলেচিয়ান উচ্চভূমি আছে আমাৰ এইখিনি হাডসন উপত্যকাৰ পৰা মেক্সিকো দেশলৈকে আমাৰ এইখিনি উচ্চভূমি আৰু এই আমেৰিকাৰ পূবৰ ফালে আটাইতকৈ বেছি বৰষুণ হয় আমাৰ পূবৰ ফালে আছে আপেলেচিয়ান উচ্চভূমি আপেলেচিয়ান পৰ্বতশ্ৰেণী আপেলেচিয়ান পৰ্বতশ্ৰেণী লিখি ল'বা ইফালে পশ্চিম হয়নে পশ্চিমৰ ফালে আছে এলিঘেনি পৰ্বত এলিঘেনি পৰ্বত এলিঘেনি পৰ্বত দক্ষিণৰ ফালে আছে ব্লু ৰিজ পৰ্বত ব্লু ৰিজ পৰ্বত দক্ষিণ পশ্চিমত আছে কাম্বাৰালেণ্ড মালভূমি কাম্বাৰালেণ্ড মালভূমি আৰু নদী ইয়াতে এইখিনি অঞ্চলত নদী নাই আমাৰ মধ্য সমভূমি অঞ্চলৰ মাজেৰেহে নদীটো আছে গতিকে মই ক'লো যে এফালে আটাইতকৈ কি আছে বৰষুণ বেছি হয় হয়নে আপেলেচিয়ান আছে এইখিনি কথা আপোনালোকে যদি আপেলেচিয়ান উচ্চভূমিৰ বিষয়ে লিখিব দিয়ে তেতিয়াহ'লে তোমালোকে এইখিনি বস্তু মেপত দেখুৱাই যিখিনি কথা লিখি দিয়া তেতিয়াহ'লে মাৰ্কছটো ফুল পাবা মেপখন সেইকাৰণে মই প্ৰেক্টিছ কৰিব দিছোঁ মেপখন আঁকি দিবা ভূ-প্ৰকৃতিৰ ভাগ আহিল আহোঁতে ভূ-প্ৰকৃতিকেইটা লিখি দিলা ছবি আঁকি দিলা লিখি আঁকাৰ পিছতো যদি 1 নম্বৰ দি আপেলেচিয়ান উচ্চভূমি পূবৰ ফালে আপেলেচিয়ান পৰ্বতশ্ৰেণী দক্ষিণৰ ফালে ব্লু ৰিজ পৰ্বত পূবৰ ফালে আমাৰ সেই এলিঘেনি পৰ্বতমালা দক্ষিণ পশ্চিমত কাম্বাৰালেণ্ড মালভূমি হয়নে এইখিনি কথা লিখি দিলে নম্বৰ কাটিব নোৱাৰে